শান্তনা, আমি কেতিয়াবা নিজতকৈ আনৰ কথা বেছিকৈ ভাবিব লাগে। মই অকল মোৰ কাৰণে মাংস অনা নাছিলোঁ, তোৰ কাৰণে, গৌৰীৰ কাৰণে, এই মুনুৰ কাৰণে আনিছিলোঁ। গাটো ঠিকে নাথাকিলে কেনেকৈ বুজি নাই। গৌৰীৰ কথা ভাব, ডাক্তৰে কি কৈ গৈছে? মুনু উঠিলি? ঐ শান্তনা, তহঁত তিনিজনীলৈকে চাব। গৌৰীৰ ইমান সময় লাগিছেনে? তই মুখ ধুবলৈ যাওঁতে কি কৰিছিলে তাই? মই বাথৰুমত সোমোৱাই নাই। মুনু, গৌৰীক লৈ আহেগে যা, কান্দি থাকিব পাৰে বাথৰুমত। এইকণ সময়ত আমি তাইৰ সাহস হ'ব লাগিব। দুপৰীয়া গৰমাই দিলে আঞ্জা খাব পাৰিব। ৰথিনৰ লগত লাগি থাকি নিজৰ জীৱনটো শেষ কৰিছোঁ নেকি বাৰু? তাৰ দেখোন নিজৰে একো নাই এতিয়া। কেনেবাকে ভাগিনীয়েকে চিল হোৱা মাটিখিনিৰ ওপৰত কেছ কৰিলে সিটো আৰু শেষ হৈ যাব। কি কৰোঁ? সময় সুবিধা থাকোঁতেই আঁতৰি অহাটোৱেই ভাল হ'ব নেকি? ঠিক, শুদ্ধ ভাবিছোঁ, আঁতৰি অহাই ভাল হ'ব। ভালনে? ক'তনো ভাল হ'ব? ঠাণ্ডা আহিব বুলি চুৱেটাৰটো উলিয়াই ৰ'দালোঁ, গৰম বেছিহে হৈছে। আৰু গছ কাটক, গছ কাটি কাটি একেবাৰে শেষ কৰি দিওঁ। শীত গৈ একেবাৰে গ্ৰীষ্ম হ'ব। মই গছ কটাৰ বাবেহে ঠাণ্ডা পাওঁ। কিনো কথা কয় ছাৰ? চাৰে 3 কোটি বেছি মানুহ থকা অসমত আপোনাৰ দৰে প্ৰতিজন মানুহে এজোপাকৈ গছ কাটি আপোনাৰ দৰে ক'লে ৰিজাল্টটোৱে কি হ'ব? বুজাই লাভ নাই এইবোৰক ছাৰ। মই সন্মানীয় গাঁওবুঢ়া, কথা ক'লে ভালকৈ ক'লে ভাল হয়। আপোনাৰ সন্মান আপুনি শেষ কৰিছে বুলি কৈছোঁ। কোনে কৈছে? মই কৈছোঁ, মই ভুল একো কোৱা নাই নহয়। মোৰ পিছত আপুনি বেছি পৰিছে কিন্তু। আৰু কোনো নপৰে, দুটামান খবৰ দিম। আৰু ৰথিন বৰাৰ পৰা পাৰিলে আপুনি আঁতৰি থাকক। চাব, আকৌ চবেই সন্মান কৰা সেই গাঁওবুঢ়া হৈ থাকিব। হেৰি, কি ভাবি আছে? খবৰ দিবনে নিদিয়ে কওঁ। আৰু যদি গোটেইকেইটা খবৰ দি দিয়ে, তেতিয়া আপুনি আমাৰ পৰা একো অশান্তিয়ে নাপায়। ক'বনে নকয়? নে ৰথিন বৰাৰ লগত নিজেও জেললৈ যাব? ভয় খুৱাই কিয়? মোৰ বয়সটোতো চাওকণ কথা। আপুনি কথা টানি আছে এই বৰা। ছাৰ, তেখেতক কোনেও বচাব নোৱাৰে, বলক। খং কিয় কৰিছে? কমটো যি কম সঁচাটো কম, বিশ্বাস কৰিব লাগিব কিন্তু। কওক। ঋষিৰ কেছটোত ৰথিন বৰা ইনভল্ভ নাই যেন লাগিছে। গুৱাহাটীত হোৱা ছোৱালীৰ মাৰ্ডাৰটোৰ কথা নকওঁ, কিন্তু ইয়াত হোৱা ঘটনাটো মই জানিলোঁ। শেৱালীক ৰথিনে মাৰিছোঁ। পাৰে, কিন্তু সন্দেহ। ঘৈণীয়েকক সন্দেহ কৰি কেইবাজনীও সুধিছিল, কিন্তু নকয়। ক'ব পৰা পৰিৱেশ এটা বনাব লাগিব পৰা। হয় ছাৰ। বলক। ক'লৈ যাওঁ মই? ক'ত বিচাৰিম ঋষিক? গাঁৱলৈ যাওঁ নেকি? গাঁৱত ঋষিক পাম জানো? ক'ত থাকিব পাৰে ঋষিক? কোনোবাই যদি ঋষিক পাই হস্পিটেলত ৰখাইছে, কিয় ভবা নাছিলোঁ মই? হ'বওতো পাৰে ঋষিক মাৰপিট কৰাৰ বাবে কথা পাহৰি গৈছে চাগে। হয়, নগাঁও হস্পিটেলত বিচাৰিব লাগিব। তই কথাটো বুজিবলৈ চেষ্টা কৰচোন।
এনেকুৱাবোৰ কৰি থাকিলে তই দেউতা কি হ'ল নকওঁ কিয় লক্ষিণ বৰা আহিছে নেকি ইয়াক আজি মই কাটি দুচেও কৰি পেলাম ৰচোন কথাবোৰ একো নজনা নুশুনাকে হুলস্থুলখন নকৰি কি হৈছে অ' বৌ ক'তো নাই নাই মানে বৌ নাই ৰাস্তাটো চালো মই কি কথা কৈছ তই ক'লে যাব তাই দুৰ্বল হৈ আছে বাথৰুমৰ ওচৰে পাজৰে পৰি আছে কিজানি ক'লে নামানো নহয় তোৰ জেদৰ বাবে আকৌ ঘৰখনৰ মানুহ মৰিব মাংস অকল খোৱা হ'লে কি গ'লহেঁতেন তোৰ তই খোৱা হ'লে তাইও খালেহেঁতেন কিজানি ডাক্তৰে তাই দুৰ্বল বুলি বুজাই যোৱাৰ পিছতো তই তোৰ জেদ তোলৈ বহি থাকিবি তাই যদি ক'ৰবাত পৰি কিবা হৈ যায় নহয় তাৰ বাবে দুখী কিন্তু তই হবি সিহঁতক দেউতা কিনো কথাবোৰ আৰম্ভ কৰিছা তুমি মই আকৌ এবাৰ বাহিৰৰ পৰা চাই আহোঁ তই নালাগে ৰ মই গৈ চাই আহোঁগে ঘৰ ওচৰে পাজৰে ক'ৰবাত চাবগৈ লাগিব মা দেউতাই খঙত কৈছে তুমি ভাবি নাথাকিবা মোৰ বাবে গৌৰী কিবা এটা হ'ব ন ক'লোতো দেউতাই খঙত কৈছে বুলি মোৰ বাবে আকৌ ঘৰখনত কাৰোবাৰ কিবা এটা হ'ব মোৰ বাবে মই কি কৰি আছা ক'লৈ গ'ল ছোৱালীজনী কি হ'ল কি বিচাৰিছে গৌৰীক গৌৰী মানে অঁ পৰে পৰে গৌৰী নাই তাকে ক'ৰবাত পৰি মেলি আছে নেকি চাইছোঁ নাই দেখোন ক'লৈ যাব পাৰে ছোৱালীজনী আপুনি দেখিছিলে নেকি কোৱা নাইতো এনেকে নেকান্দে অ' মা এদিন মই মোৰ যে মোৰ বাবে ঘৰৰ কাৰো একো অশান্তি নহ'ব হজম কৰিব নোৱাৰিলেও মই মাছ মাংস খাম মাংসখিনি গৰমাই দিওঁ মা ভাত খাবলৈ দেৰি আছে বৌয়ে চাহে খাব এতিয়া নালাগে ৰুটি বনাই দিওঁ মাংসৰ সৈতে ৰুটিকে খাওঁ গাত শক্তি পাব যা তই দেউতাৰ সৈতে তাক লৈ আহে দেউতাই অকলে নোৱাৰিব বৌ ক'তোৱেই নাই মালিক দাদা আৰু মই ঘৰটো চাৰিওফালে বিচাৰিলোঁ তিনিআলিলৈকে গ'লোঁ নাই তাই মই ফোন এটা কৰোঁ ৰ'বা বৌয়ে ফোনটো লৈ যোৱা নাই ওচৰতে ক'ৰবাত আছে আহিব ফাৰ্মাচীলৈ গৈছে নেকি বাৰু মোৰ কাপোৰবোৰ মা বেগটোও নাই কি তাৰমানে বৌয়ে জানি বুজি ঘৰ এৰি গৈছে জানিছিলোঁ কিবা এটা বিপদ আহিব চব তোৰ জেদৰ কাৰণে হৈছে হ'ব দিয়াচোন দেউতা এইবোৰ পতা সময় নহয় এতিয়া মই ছাৰক ফোন কৰি মাতি দিওঁ
ছাৰ লগত গৈ বিচাৰি আহোগৈ মই চানমাৰি ফালে যাওঁ তই সিফালে যাবি হেল্ল' ক'ত আছে আপুনি মই চেম্বাৰলৈ আহিছোঁ কোৱাচোন কাম আছে যদি হ'ব দিয়ক ৰাখিছোঁ হেল্ল' কবিতা শুনাচোন কাম পিছতো হৈ থাকিব এতিয়া কি হৈছে সেইটো কোৱা বৌক বিচাৰি যাব লাগিছিল বৌ দাদা দাদা হস্পিটেল কোনফালে যায় মই চিনি নাপাম বাইদেউ মই নতুনকৈ আহিছোঁ হেল্ল' আপুনি আহি পালে নেকি অঁ মা এনেকৈ কান্দি থাকিলে হ'ব নেকি বৌ জানো ঘূৰি আহিব অকণমান ঠাণ্ডা হৈ ভাবাচোন ক'লৈ যাব পাৰে বৌ কান্দিলে প্ৰব্লেম চল্ভ নহয় মোৰ বাবেই হ'ল ন আকৌ আৰম্ভ নকৰিবা মা নহ'লে কিন্তু মোৰো খং উঠি যাব খং কৰিব লগা মানুহে মই খংকৰ গালিবাৰ ছাৰ পালেহি চাগে চাওক কন্দা কটা কৰি নাথাকিবা কিবা খবৰ পাইছা নাই পোৱা দেউতাক ফোন এটা কৰি সোধাচোন লগ পাইছে নেকি ক হেল্ল' দেতা পালা নেকি বৌ নাই পোৱা মানুহবোৰক সুধিছিলোঁ কোনো দেখা নাই এই, ডাক্তৰ ছাৰ আহিলে নেকি আহি পাইছে দিছো ৰ'বা অঁ খুৰা কওক বেয়া নাপালে গৰীব বিচৰাক সহায় কৰি দিব নেকি সহায় বুলি কিয় কৈছে এইটো মোৰ দায়িত্ব চিন্তা নকৰিব গৌৰীবক আমি পাম বহুত ধন্যবাদ আপোনাক আপুনি চিন্তা নকৰিব খুৰী গৌৰীবক আমি বিচাৰি পাম তুমিও যাবানে যাম মা তুমি কান্দি নাথাকিবা আমি আহোঁ যা Sandere nahi.
বিচাৰি নাপালোঁ বৌ। পুলিচক ইনফৰ্ম কৰিব লাগিব। মই সকলোৰে ভালৰ বাবেহে ব্ৰতটো উঠোৱাৰ কথা ভাবিছোঁ। আপোনালোকে যি মন যায় খাই থাকক, মই মাছ মাংস নাখাওঁ। এটা কেলি কোনো মাছ মাংস নাখায়। এই কেৰাহীটো চাচোন, মাংস তেনেকে পৰি আছে। দুৰ্বল হৈ আছে, বাথৰুমৰ ওচৰে পাজৰে পৰি আছে কিবা। ক'লে নামানো নহয়, সিহঁতৰ বাবে আকৌ ঘৰখনৰ মানুহ মৰিব। মাংস অকণ খোৱা হ'লে কি গ'লহেঁতেন তোৰ? তই খোৱা হ'লে তাইও খালেহেঁতেন কিজানি। ডাক্তৰে তাই দুৰ্বল বুলি বুজাই যোৱাৰ পিছতো তই তোৰ জেপটো লৈ বহি থাকিবি। তাই যদি ক'ৰবাত কৰি কিবা হৈ যায় নহয়, তাৰ বাবে দুখী কিন্তু তই হবি সিহঁতক। মইনা গৌৰী গ'ল নাপালোঁ। নাপালি মানে দুৰ্বল ছোৱালীজনী ক'লৈ যাব? চবতে চাইছিলি নে নাই? চিন্তা নকৰিব খুৰী, আমি থানাত এজাহাৰ দি আহিছোঁ। গৌৰীবৰ ফটো থানাই থানাই চাৰ্কুলেট হৈ আছে, গম পাব। পুলিচৰ ওচৰলৈ কিয় গ'লা? গাঁৱলৈ খবৰটো গ'লে টিমটোকে তালটো কৰিব। বৌ যদি বেলেগ বেয়া মানুহৰ হাতত পৰিছে, সেইকাৰণে থানাত জনালোঁ। বেয়া মানুহ মানে ৰতীন বৰা? নাজানো, কিন্তু বৌ এনেকে হঠাৎ কেনেকে নোহোৱা হ'ল? ছাৰ কিবা এটা কৰক। ল'ৰাটো নোহোৱা হ'লেই, এতিয়া বোৱাৰীজনী যদি নোহোৱা হয় বাপেকে মোকে ঢুকিব। একো নহয় বাৰু, মই থানালৈ এতিয়া আকৌ যাম, SP ছাৰকো ফোন কৰিম। গৈ পাম ববিতা, মাক চম্ভালা তুমি। মই থানালৈ যাম, কিবা খবৰ আহিলে মোক ফোন কৰিম। আপুনি সাহস নিদিয়ে, আপুনি নিজেই দুৰ্বল হৈ আছে, চেলাইনো দিয়া হোৱা নাই। নাই কাইলৈ পুৱাই দিব, মই আকৌ দিয়ক। মা, তুমি ইফালে আহাচোন। কি খালা তুমি মা? বিষ অকণমানকে মোক আনি দে, খাই মৰি থাকো। মা কিয় এনেকে কৈছা তুমি? নহ'লে কি কৰিব? এফালৰ পৰা ঘৰখন শেষ হৈ আহিছে, আমাক সুখী হ'বলৈ ভগৱানে নিদিব নেকি বাৰু? এনেকে নকবাচোন, মই আছো নহয়, মই আছো মা। চোৱা, আজিৰ পৰা অকলে ক'তো যাব নালাগে তুমি। তোমাক সি ফ'ল' কৰি আছে। তুমি নাথাকিলে ইয়ালৈকো আহিব পাৰেহি। মই কিয় নাথাকিম? মোৰতো আজি পৰীক্ষাও শেষ হ'ল। কি যে ভাবি আছো নহয়, পৰীক্ষা শেষ হ'লে ইয়াত কিয় থাকে? ঘৰলৈ যামগৈ আকৌ। সঁচাকৈ যাবা? ঘৰৰ নাম শুনি মনটো ভাল লাগি গ'ল ন? লাগিছে, কিন্তু কিন্তু কি? ভাল পোৱা